প্ৰথমতে মই আমাৰ এই মিডিয়াসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ত' আপোনাৰ মিডিয়া থ্ৰুদি সেইটোৱে মই ক'ব বিচাৰোঁ যে আমাৰ BTC চিফ তথা BTC চৰকাৰ হাগ্ৰামা মহিলাৰী ছাৰলৈ সেইটোৱে মই অনুৰোধ কৰিব খুজিছোঁ, যিটো আমাৰ গাৰো জনগোষ্ঠীক বহুত পিছপৰা। তো আমি 2003ৰ পৰা আমাৰ BTC যেতিয়া আৰম্ভণি হৈছিল, ইয়াৰ পৰাই আমি BPFক সমৰ্থন কৰি আহিছোঁ আৰু গতিকে আজিলৈকে কৰি আছোঁ। চ' গতিকে আমি আশা কৰিছিলোঁ যে যোৱা 5 বছৰত যেতিয়াও UPPL চৰকাৰ হৈছিল, ইয়াত আমাক গাৰো জনগোষ্ঠীক অৱহেলা কৰিছে বা আমাক গাৰো জনগোষ্ঠীক কোনো নমিনেট MCLA বা মনোনীত দিয়া নাই। সেইকাৰণে যেতিয়া BPF চৰকাৰ আহিছে, তেতিয়া আমি আশা কৰিছিলোঁ যে আমাক সেইটো দিব বুলি। কিন্তু আজি 3 দিন আগত মই দেখা পালোঁ যে নিউজ মাধ্যমে দেখা পালোঁ আমাৰ যিটো ছয়জন জনগোষ্ঠী বা 6জন যিটো সদস্য আছিল, সেইটো তাৰমানে আমাৰ গাৰোবিলাকে মনোনীত নাই। ইয়াৰ কাৰণে এইটোৱে মই অনুৰোধ কৰিব খুজিছোঁ যে আমাৰ গাৰোবিলাকত যিটো আমি আৰম্ভণিৰ পৰা BPFক সমৰ্থন কৰি আহিছোঁ, গতিকে যিটো আমাৰ প্ৰাপ্য সেইটো আমাক দিব লাগে। কাৰণ আমি বহুত পিছপৰা গাৰোসকলে, যিটো আমি গাৰো, বড়ো, ৰাভা এই 3 জনগোষ্ঠীয়ে আমাক এই যে BTC অঞ্চলত ST বুলি আমাক কয় যে STৰ পৰা আমি বহুত সময়তে আমি যেনিবা ST হৈ যিটো পাব লাগিছিল সেইটো আমি বঞ্চিত হৈ আহিছে। গতিকে আমি এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে আগন্তুক দিনত যিটো আমাৰ BTC অঞ্চলৰ গাৰো জনগোষ্ঠীক আগুৱাই লোৱাৰ কাৰণে বা সহায় কৰিবৰ কাৰণে আমাক যিটো 6জন আমাক সদস্য যিটো মনোনীত কৰিছিল BTCত, ইয়াত আমাৰ গাৰো জনগোষ্ঠীৰ পৰাও এজন লাগে। গতিকে আমি খাক দিছে এইটো আমি ক'ব নোখোজোঁ। গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাক একদম যেনে তেনে হওক আমাক গাৰো জনগোষ্ঠীক আমাক লাগে। আৰু যদি আমাক এই গাৰো জনগোষ্ঠীক যদি অৱহেলা কৰে, তেনেহ'লে মই আগন্তুক দিনত এইটোৱে ক'ব খুজিছোঁ যে আগন্তুক দিনত আমি গাৰো জনগোষ্ঠী হিচাপে আমি বিহিত ব্যৱস্থা কৰিম বা ল'ব লাগিব আৰু চিন্তা কৰিব লাগিব। গতিকে এইটোৱে মই অনুৰোধ পুনৰাই যাতে যিবিলাক আমি কৈছোঁ আৰু যিবিলাক আমি ডিমাণ্ড কৰিছোঁ সেইবিলাক যাতে আমাক পূৰণ কৰে, এইটো আশা ৰাখি মই মোৰ বক্তব্যটো ইয়াতে সামৰিলোঁ। ধন্যবাদ। আগতে ৰিকুৱেষ্ট কৰা হৈছিল? আগতে মই বহুত দলে বলে আহিখিনি আমাৰ ওমেন ফেডাৰেশ্যন, গাৰো ষ্টুডেণ্ট ইউনিয়ন, গাৰো সাহিত্য সভা একেলগে মিলিকিনি মেম'ৰেণ্ডাম দিয়া আছিল। আৰু তাৰপিছত হাগ্ৰামা ছাৰলৈ আমি বনছোঁ। তাৰপিছত আমাৰ ৰাভা ষ্টুডেণ্ট ইউনিয়ন, গাৰো ষ্টুডেণ্ট ইউনিয়ন আৰু অল আছাম ট্ৰাইবেল সংঘ একেলগে এলায়েন্স হৈ মেম'ৰেণ্ডামো দিছিল। গতিকে তথাপিও আমাক বঞ্চিত কৰি ৰাখিছে। এই মিডিয়া ভাইসকল আৰু বন্ধুসকলক মই আন্তৰিকতাৰে আদৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আজি এইখিনিকে আমাৰ BTC চৰকাৰ বা মাননীয় হাগ্ৰামা ছাৰক অনুৰোধ কৰিব খোজোঁ যে আমি BTCত যিহেতু গাৰো, বড়ো, তেনেকৈ ৰাভা এই ট্ৰাইবেলৰ যিবিলাকে অন্তৰ্ভুক্ত আছে, ইয়াৰে BTC অঞ্চলত গাৰো, বিশেষকৈ গাৰো, বড়ো আমি ভাই হিচাপে আছোঁ। হয়, সেইটোকে আমাৰ যিটো গাৰোৰ পৰাও মনোনীত MCLA হয়, সেইকাৰণে আমি যিটো নাকি গাৰো জনজাতিৰ পৰা আমি MCLA মেম'ৰেণ্ডাম বা আমি দিয়া আছিলে আৰু আমাক কথা দিয়াও আছিলে। সেই হেতুকে আমি বহুত আশাবাদী আছিলোঁ আৰু সেই 1 তাৰিখে আগলৈকে আমি আনন্দিত হৈ আশাবাদী হৈ আমি সেইটো পাব বুলি আমি মানে বাট চাই আছিলোঁ। আৰু সেইটোকে কিন্তু আমি দেখা পালোঁ যে 1 তাৰিখত যিসকলে পাব লগা প্ৰাপ্য, যিবিলাকে অধিকাৰ আছে, সেইসকলে মনোনীত MCLA সিহঁতৰ মনোনীত হৈ গ'ল। কিন্তু আমাৰ গাৰো জনজাতিৰ ফালৰ পৰা কিহৰ বাবে বঞ্চিত হ'ল, হাগ্ৰামা ছাৰে সেইটো কি উদ্দেশ্যেৰে আমাক বঞ্চিত কৰিলে, আমি আজি এইটোৱেই ক'ব খোজোঁ যে আমাৰ গাৰোসকলৰ পৰাও আমি আজিও আশাবাদী
আমাক এই মনোনীত MCLA-টো আমাক দিব লাগে আৰু আমি পাব লাগে সেইটোৱে কৈ মই হাগ্ৰামা ছাৰক অনুৰোধ কৰোঁ যে সেইটো যাতে বঞ্চিত নহয়, আমি সম অধিকাৰ পাওঁ, সেইটো কৈয়ে মোৰ বক্তব্য ইমানতে সামৰিলোঁ। ধন্যবাদ।